डिफू म्युनिसिपल बोर्ड के पार्लो वार्ड नंबर 12 डिफू लरुलांगसो नेपालिया रोंगालों सांगेनी सेल्फ हेल्प ग्रुप अटोम पेन पेपर प्लेट कसला मामिसिन कार्बियांगलों ऑटोनोमस काउंसिल ईएम बारिम रोटन तेरोनार डेंग पेन कांगपुदु लासो कांगपुआ लोंग डिफू म्युनिसिपल बोर्ड वाइस चेयरपर्सन मीरा टिसोपी लपेन वार्ड कमिश्नर रीटा तेरोनपी सागर छेत्री एग्जीक्यूटिव इंजीनियर नीपू चंद्रदत्ता पेन चेंगलों ओंगडों के थे किडिंगाटुम जतोंगदु पेपर प्लेट कसला ममिस्टिन कांगपु पोंथे कापो काचोरो पाजरपो लपेन लांग सोसेसी काप्रे काप्रेक अमिसिन ता नामपेन मेथांग ताचार जाबाफान बोर इंगनांगपो अथेन नॉन लम के इफोंग वेट के एन पेन वार फिटसी के ओंगलो लसलापसोन के क्लेम पोंथे के सांगेनी सेल्फ हेल्प ग्रुप अटुम हिरजुमे पिपोंगलो केवांग जिलांग आरनी लांग सोसे क्लेम पोन में दाम मेजी अफान पसी आबारेम कार्बियांगलों ऑटोनोमस काउंसिल ईएम रोटन तेरोन पेन निंगजेपो लापु सांगेनी सेल्फ हेल्प ग्रुप कोंगचुन बांगपी सपना भुजेल पेन फेरांग क्यांगलो नंका निंगजे दोनके नलेतुम सांगेनी सेल्फ हेल्प ग्रुप पेन चिलांगसी लासवामी सिन नामसी लांग सोसे सेल्फ हेल्प ग्रुप चेपंगतांग पोनपो लपन कपरे कपरे कमिसिन तामी पिजो पेन नामसी सेलाम पोन बोमजी पुटा निंगजेपो अथेनोन के असबसो अतांगा पेंसी kapar jap lang pusi pajatakpo lapen komat ne jongsi adamasar birthday ahot paper plate nang ji pulotangte nang biruta non longpon ji pusi pherang piang no ningjepo news desk report cut news টকা হয় মানে প্ৰথমত আমি মানে এইটো কৰি দেখুৱাম তাৰ পিছতহে মানে চৰকাৰৰ পৰা কিবা এটা স্কিম খুজিম আৰু সেইটো ভাবিছোঁ আমাৰ এছএছজি 10 জনী মেম্বাৰ আছে মই সেক্ৰেটাৰী হয় সপনা ভুজেল তাৰপিছত ইমানে আৰু 10 জনী আছে এতিয়া জাস্ট ট্ৰাই কৰি আছো প্ৰথমত এতিয়া আৰু পিছত কি হয় পাৰিলে আৰু আগবাঢ়ি যাম বুলি ভাবিছো আৰু চৰকাৰেও যদি সহায় কৰে ডিসপোজেল গ্লাস এতিয়ালৈকে গ্লাসটো কৰা নাই কাৰণ এমাউণ্ট বেছি গ্লাছৰ কাৰণে যেতিয়া মেচিন কিনিবলগীয়া হৈ যায় 20-25 লাখ কিবা এটা বহুত বেছি এমাউণ্ট সেইকাৰণে এইটো আমি কৰিব পৰা নাই এইটো হৈছে 3 আপ হৈছে তাৰপিছত সেইটো কিবা কৰি আছো যদি মানে চৰকাৰৰ পৰা কিবা এটা সহায়টো খুজিম পিছত তো বেংকৰ পৰা লোন পোৱাৰ পিছত আকৌ আৰু কি বহুত আছে কৰিবলগীয়া এইটো আৰু প্ৰথমবাৰ হয় আগবাঢ়ি যোৱা আজিৰ এই সংগিনী সেল্ফ হেল্প গ্ৰুপৰ অধীনত পেপাৰ প্লেট মেকিং মেচিনৰ সভাত অৰ্থাৎ উদ্বোধন আমি জয়ন্তী উদ্বোধন কৰা মিউনিচিপালিটি বৰ্ডৰ ভাইচ চেয়াৰমেন আমাৰ সকলোৰে সন্মানীয় আৰু সকলোৰে চিনাকি মীৰা টিছপি লগতে আমি এই সভাত উপস্থিত আমাৰ পেপাৰ প্লেটৰ বয়স নাই আৰু সেইটো কাৰণে মই আৰু এইটো মানে চিন্তাটো বাদ দিম খুব এটা ভাল বস্তু আৰু আজিৰ দিনত ডিমাণ্ড আছে most demand থকা যদি আছে পেপাৰ প্লেট আৰু অন্যান্য কিছুমান যিবিলাক ডিছপ'জেবল ইউজ কৰি পেলাই দিয়া বস্তু আজিকালি বহুত ডিমাণ্ড গতিকে মোৰ ঘৰৰ ওচৰতে এটা ইয়াতে এতিয়া ফেক্টৰী আৰম্ভ হৈছে গতিকে আশা কৰোঁ খুব এটা ভাল পদক্ষেপ তেওঁলোকে লৈছে আৰু আমাৰ টাউনখন আগবঢ়াত লৰুলাংশ আগবঢ়াত এই ৱাৰ্ডটো আগবঢ়াত ই এটা বিশেষ পদক্ষেপ এই ইণ্ডাষ্ট্ৰীটোৱে আৰু মাৰ্কেটত ভাল মাৰ্কেট ধৰিব বুলি আশা কৰিছোঁ আৰু তেওঁলোকৰ চেষ্টা কৰোঁ মানে হেৰি গ্ৰুপৰ যিটো বিজনেছ যিটো গ্ৰ'বিং তেওঁলোকে যিটো বিজনেছ কৰি থাকে সেই বিজনেছটো আগবাঢ়িব বুলি আৰু আগবাঢ়িব নিশ্চিতভাৱে আগবাঢ়িব আৰু আজিৰ দিনটো খুব ভাল দিন বিশ্বকৰ্মা পূজাৰ দিন
বুজাৰ সেইকাৰণে মই প্ৰথমতে কৈছোঁ যে ভাল দিনত ভাল পদক্ষেপ লৈছোঁ, সেইটো কাৰণে কৈছোঁ যে ভাল ষ্টেপ। গতিকে সকলোলৈ মোৰ শুভেচ্ছা আৰু কামনা থাকিল যে আৰু আগবাঢ়ক। আৰু আমাৰ চৰকাৰে এতিয়া বৰ্তমান প্ৰথমতে আগৰ চৰকাৰে 5,000 টকা দিছিলে, আমাৰ চৰকাৰ অহাৰ লগতে কেতিয়াবা এবাৰ পলিচি মিটিঙত মই থাকিব আছিলোঁ আৰু বৰ্তমানে কেতিয়াবা থাকিব পাৰোঁ। তাত কিছুমান কথা আলোচনা কৰে, মানে ৰিগাৰ্ডিং NGO বা তেওঁলোকক কেনেকৈ আগবঢ়াই লৈ যায়, কেনেকৈ সহায় কৰা যায়, বা উঠি অহা ষ্টুডেণ্টবিলাকক যিবিলাক হেৰি হৈ আছে, আনএমপ্লয়ড হৈ আছে, তেওঁলোকক কেনেকৈ সহায় কৰিব। সৰু বুলি নকওঁ, আমি যেতিয়া ল'ৰালি কালত বন্ধু ৰতন টেগন ডাঙৰীয়াই প্ৰথমতে এনেকৈ উদ্যোগ গঠন কৰাত সকলোকে আগবাঢ়ে। তেখেতৰ কথা সকলোৱে জানে, মমৰ ফেক্টৰী আছিলে সৰু থাকোঁতে। তেখেতে ল'ৰা ছোৱালী বা আমাৰ মানুহখিনি ইণ্ডাষ্ট্ৰী গঠন কেনেকৈ কৰিবলৈ কিয় কৰিব লাগে সেইটো তেখেতে আমাক পথ দেখুৱাইছিল। দ্বিতীয়তে আজি আপোনালোকে যিটো কাপ প্লেটৰ বাতি যিটো উদ্যোগ গঠন কৰিছে, সেইটো ক'বলৈ গ'লে অসমৰ ভিতৰত প্ৰথম উদ্যোগ গঠন কৰা আৰু অসমৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ উদ্যোগটো যদি গুৱাহাটীত আছে, সেই গুৱাহাটীৰ মালিকজনো আমাৰ গৌৰৱাঞ্চলে হৰিকান্ত। এতিয়া তেখেত আছেনে নাই কি হৈ আছে মই নাজানো, কিন্তু অসমৰ বজাৰত তেওঁ অকুপাই কৰা প্ৰথম ব্যক্তিজন হৰিকান্ত ৰন্ধা, তেখেত আমাৰ গৌৰৱাঞ্চলে আছে। তেনেকুৱা ধৰণৰ ডাঙৰ উদ্যোগপতি আছে। গতিকে এই তেনেকুৱা ধৰণৰ এটা অঞ্চলত আজি এনেকুৱা এটা উদ্যোগ গঠন হৈছে আৰু আমাৰ নুলুমৰ তৰফৰ পৰা এনেকুৱা এটা উদ্যোগ গঠন কৰিছে যিটো সহায় আগবঢ়াইছে। এটা কথা ক'বলৈ গ'লে তেখেতসকলৰ লগতে SCTৰ লগতে আমি যিটো বৰ্ডো সঁচাকৈ গৌৰৱবোধ কৰিছোঁ। আৰু তেখেতসকলক আমি এটাই পৰামৰ্শ দিম যে তেওঁলোকে অকল প্ৰডাকশ্যন কৰিলে নহ'ব, তেওঁলোকে বজাৰো ল'ব জানিব লাগে। তেওঁলোকে প্ৰডাকশ্যন কৰি সেই বজাৰখন কেনেকৈ ল'ব লাগিব, তেখেতসকল নতুন এতিয়া মই এটা কথা ছাজেশ্যন দিম যে ডিপুৰ যিখন বজাৰ সমিতি আছে, বজাৰ সমিতিৰ লগত আপোনালোকে যোগাযোগ কৰক। বজাৰ সমিতিয়ে আপোনালোকৰ পথ দেখুৱাই দিব, ক'ত কেনেকৈ ক'ত কি কৰিব লাগিব, কোনে কি দিব। গতিকে সেইখিনি আপোনালোকে যদি আগবাঢ়ি যায়, যিটো বজাৰত যদি আপোনালোকে বজাৰখন আপোনালোকে লৈ যাব পাৰে, তেতিয়াহ'লে ক্ৰমান্বয়ে আমি গোটেই বজাৰখন পাই যাম। কাৰণ আজিকালি যিখন ডিপুৰ বজাৰ দেউতাৰ যিটো বজাৰ সমিতি, তেওঁলোকে এনেকুৱা স্থানীয় লোকসকলক আগবঢ়াই যোৱাত বহুতখিনি সহায় কৰি আছে বুলি মই জানো। তেওঁলোকৰ আলোচনা কৰি যিটো চহৰৰ যিখিনি চিনিয়ৰ যিখিনি হ'লচেলাৰ আছে, তেওঁলোকৰ লগত কানেকশ্যন কৰি পেলাই আপোনালোকে যিটো স্থাপন কৰি যিখিনি প্ৰডাকশ্যন হ'ব, সেইখিনি 50% সহায় বিশেষ নকওঁ, আপোনালোকৰ ওচৰত এইখিনিকে কৈ মোৰ